হেল্ল' এভৰিৱান, আজি আমি আহিলোঁ আমাৰ লগৰ আটাইকেইজনী মিলি এনেই প্লেনিং এটা কৰিছিলোঁ আমি খানা এটা খাম বুলি আৰু তেনেকৈ প্লেনিং কৰোঁতে কিমান দিন হ'ল জানেনে, প্ৰায় এবছৰে ওচৰা-ওচৰি হ'ল আৰু আজিহে ফাইনেলি আমি খানাটো খাবলৈ যাম। গতিকে প্লেনিংবিলাক কৰা হয় কিন্তু সেইমতে কাম নহয়, কিন্তু আজি কিবাকৈ আৰু গোটেইকেইজনী মিলি গ'ল আৰু তাৰপিছত আমি ইয়াতে নদী পাৰলৈ আহি আছোঁ বয় বস্তু টালি টোপোলা বান্ধি, যিহেতু আমাৰ নদীখন বেছি দূৰত নহয় ঘৰৰ পৰা। আৰু সেয়া আহি আমি সেয়া পথাৰ পালোঁহি। পথাৰৰ পৰা নদী পাৰলৈ বৰ বেছি দূৰ নহয় আৰু দেখিছেনে কিমান যেন মাহৰ খেতি হৈছে ইয়াত। আমাৰ ফালে আচলতে বাম খেতিখিনি মানে ভালকৈয়ে হয় আৰু এইফালে সেয়া বেঙেনা লগাই থোৱা আছে আৰু বাটে বাটে মই অলপ ভিডিঅ' ক্লিপ লৈ আহি আছোঁ আৰু আমাৰ গন্তব্যস্থান আমি পাই গ'লোহি। আৰু কি ক'ব, গোটেইকেইজনী আমি চৌকা বনাবলৈ একদম হাইৰাণ হৈ পৰিছোঁ, কাৰণ ইয়াত কোনো বস্তু তেনেকৈ নাই। চৌকা আমি মাটি খান্দি পেলাই তেনেকেই বনাইছোঁ আৰু এফালে এজনীয়ে মাংস মেৰিনেট কৰি আছে, তাৰপিছত মই ভিডিঅ'ই কৰি আছোঁ বাৰু। তাৰপিছত বাকী এজনীয়ে চৌকা খান্দিছে, এজনীয়ে আলু বাকলি গুচাইছে, কিবাকিবি আৰু তেনেকৈ সৰু সুৰাকৈ আমি 5জনী আহিলোঁ। তাৰপিছত সেয়া এফালে ডিম বইল কৰি আছে আৰু যিহে ধোঁৱা আহিছে নহয়, এয়া মই ওচৰত বহি থাকিব নোৱাৰিলোঁ, গোটেইখিনি দেখাইছোঁ। ইফালে গৰম আমাৰ নদী কাষৰ পৰিৱেশটো আৰু এইফালে মাংস বনালেই দেই, সেয়া মাংস বনাই আছে। এনেকুৱা পৰিৱেশত খানা খাবলৈ পালে মনটো বহুত ফ্ৰেছ লাগে, খুব এটা ভাল লগা দিন আৰু আমাৰ কাৰণে। আৰু এয়া অকণমান মই নদীখনৰ ফালে ওলাই আহিছোঁ। এয়া দেখিছেনে আঁতৰৰ পৰা নদীখন ইমান ধুনীয়া দেখি, সেইকাৰণে মই ভিডিঅ' কৰি পেলাই কৰিছোঁ। বৰ বেছি গুৰুত্ব দেখাব পৰা নাই। আৰু মাজে মাজে সেয়া কিবাকিবি দিব লাগে নহয়, বাচন সেয়া দিবলৈ গ'লে গোটেইকেইজনী আকৌ নদীৰ পাৰলৈ নামি যাওঁ। ধুই থৈ আহিলোঁ। তাৰপিছত সেয়া আহি আমি নদীৰ পাৰ পালোহি আৰু ইমানেই বেছি কথা মানে মই আচলতে অৰিজিনেল ভইচেই দিম বুলি ভাবিছিলোঁ এটা ভিডিঅ'তে। কি ক'ব, মানে গোটেইকেইজনী লগ খালে জানেই নহয় আৰু কেনেকুৱা ধৰণৰ কথা, মানে আড্ডা পূৰা। আৰু তাতে তেনেকৈ দিবলৈও ভাল নালাগে আৰু বহুত নইজ হৈ থাকে, গতিকে সেইকাৰণে আকৌ মানে এনেকৈ দিব লগা হ'ল। আৰু ইয়াত চাউল ধুবলৈ বুলি নদীৰ পানীখিনি যিহেতু কমি আছে, সেইকাৰণে অলপ ঘোলা হৈ আছে। চাউল ধুবলৈ ওচৰতে আমাৰ কিছুমান খুঁটি থাকে, তেনেকৈ যিসকলে ধৰক চাপৰিত থাকি খেতি বাতি কৰে বা তেনেকৈ ছাগলী ফাৰ্ম থাকে, তেনেকৈ আৰু সেয়া খাই বৈ হোৱাৰ পিছত এয়া গোটেইকেইজনীয়ে বাচন ধুবলৈ বুলি আকৌ নদী পাৰলৈ আহিলোঁ। আৰু আহি এয়া আৰু নদীত আহি পেলাই বাচন ধুইও আছে আৰু সিহঁতি পূৰা গান বজাই নাচি আছে। আৰু খুব ধুনীয়া একদম ফ্ৰেছ হাৱা মাৰি আছিলে, ইমান ধুনীয়া লাগিছিলে, মানে এটা বুজাব নোৱাৰা দিন আমি গোটেইকেইজনীয়ে পাৰ কৰিলোঁ। আৰু মাজতে মই এটা ৰীলো বনাই ল'লোঁ বাৰু দেই, সেয়া নদীৰ পানী খোজকাঢ়ি। আৰু শেষত দেখিছেনে গোটেইকেইজনী নাচোন কেনেকৈ নাচিছে, হেতা চৰিয়া লৈ পেলাই। আৰু মইতো নাচিব নাজানোৱেই, কিন্তু অকণমান এনেই নাচি দেখালোঁ আৰু অকণমান ফূৰ্তি কৰিলোঁ, ভাল লাগিলে। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, বাই।